নমস্কাৰ, মই অৰ্জুনে সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই জিকে চেণ্টাৰ আছাম ইউটিউব চেনেলটোলৈ। আজি আমি আলোচনা কৰিম ভাৰতীয় সংবিধানৰ অনুসূচীসমূহ। তাৰ লগতে আমি ইণ্ডিয়ান পলিটিৰ ওপৰত এটা ছিৰিজ আৰম্ভ কৰিছোঁ আৰু তাৰে কেইটামান পাৰ্ট আমি ইতিমধ্যে আলোচনা কৰিলোঁৱে। আৰু এই পাৰ্টসমূহ যদি এতিয়াও আপোনালোকে চোৱা নাই তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি আছে, গৈ চাব পাৰিব। আৰু যদি আমাৰ ভিডিঅ'সমূহ ভাল পায় তেনেহ'লে ভিডিঅ'সমূহ লাইক কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতৰ মূল সংবিধানত কিমান অনুসূচী শিডিউল আছিল? 12টা, 13টা, 9টা নে 8টা? মনত ৰাখিব, ভাৰতৰ মূল সংবিধানত অৰ্থাৎ ভাৰতৰ সংবিধান যেতিয়া লাগু হৈছিল তেতিয়া ভাৰতৰ মূল সংবিধানত 8টা অনুসূচী আছিল। কিমানটা? 8টা অনুসূচী আছিল। আৰু বৰ্তমান সময়ত অনুসূচীৰ সংখ্যা কিমান আছে? মনত ৰাখিব, বৰ্তমান সময়ত অনুসূচীৰ সংখ্যা হৈছে 12টা। আৰু যেতিয়া সংবিধান লাগু হৈছিল তেতিয়া আছিল 8টা অনুসূচী আৰু বৰ্তমান 12টা। ঠিক আছে, মনত ৰাখিব। পৰৱৰ্তী কোৱেশ্চন, ভাৰতীয় সংঘত ৰাজ্য আৰু কেন্দ্ৰশাসিত ক্ষেত্ৰৰ বিষয়ে ক'ত উল্লেখ আছে? প্ৰথম অনুসূচী, দ্বিতীয় অনুসূচী, তৃতীয় অনুসূচী নে চতুৰ্থ অনুসূচীত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰথম অনুসূচী। প্ৰথম অনুসূচীত ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰশাসিত প্ৰদেশৰ বিষয়ে উল্লেখ আছে। মনত ৰাখিব, বৰ্তমান ভাৰতৰ মুঠ ৰাজ্যৰ সংখ্যা হৈছে 28খন। ভাৰতৰ মুঠ ৰাজ্যৰ সংখ্যা হৈছে 28খন আৰু কেন্দ্ৰশাসিত প্ৰদেশৰ সংখ্যা হৈছে 8খন। ঠিক আছে, মনত ৰাখিব। পৰৱৰ্তী কোৱেশ্চন, বেতন আৰু পেঞ্চনৰ বিষয়ে কিমান নম্বৰ অনুসূচীত উল্লেখ কৰা আছে? পঞ্চম অনুসূচী, দ্বিতীয় অনুসূচী, তৃতীয় অনুসূচী নে সপ্তম অনুসূচী? মনত ৰাখিব, বেতন আৰু পেঞ্চনৰ বিষয়ে উল্লেখ আছে দ্বিতীয় অনুসূচীত। যিবিলাক ডাঙৰ ডাঙৰ সাংবিধানিক পদ আছে যেনে ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি, ৰাজ্যপাল, লোকসভাৰ অধ্যক্ষ, উপাধ্যক্ষ, এই ধৰণৰ যিবিলাক ডাঙৰ ডাঙৰ সাংবিধানিক পদ আছে এই পদসমূহৰ বেতন আৰু পেঞ্চনৰ বিষয়ে দ্বিতীয় অনুসূচীত উল্লেখ আছে। আৰু ভাৰতৰ ভিতৰত সৰ্বাধিক বেতন দিয়া হয় ভাৰতৰ ৰাষ্ট্ৰপতিক। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিৰ বেতন হৈছে 5 লাখ টকা। ঠিক আছে, পৰৱৰ্তী কোৱেশ্চন, ভাৰতীয় সংবিধানৰ 3 নম্বৰ অনুসূচীত কিহৰ বিষয়ে উল্লেখ আছে? ৰাজ্যসভাৰ প্ৰতিনিধিৰ বিষয়ে, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বিষয়ে, শপত গ্ৰহণৰ বিষয়ে নে ভাষাৰ বিষয়ে? ভাৰতীয় সংবিধানৰ 3 নম্বৰ অনুসূচীত শপত গ্ৰহণৰ বিষয়ে উল্লেখ আছে। অপশ্যন চি। শপত বুলি ক'লে যিবিলাক ডাঙৰ ডাঙৰ সাংবিধানিক পদ আছে আৰু এই পদসমূহ গ্ৰহণ কৰাৰ আগতে শপত ল'ব লাগে। আৰু এই শপত গ্ৰহণৰ বিষয়ে উল্লেখ আছে সংবিধানৰ 3 নম্বৰ অনুসূচীত। ঠিক আছে, মনত ৰাখিব। পৰৱৰ্তী কোৱেশ্চন, সংবিধানৰ 4ৰ্থ অনুসূচীত কিহৰ বিষয়ে উল্লেখ আছে? ৰাজ্যসভাৰ প্ৰতিনিধিৰ বিষয়ে, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বিষয়ে, গ্ৰাম পঞ্চায়তৰ বিষয়ে নে ভাষাৰ বিষয়ে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজ্যসভাৰ প্ৰতিনিধিৰ বিষয়ে। সংবিধানৰ 4ৰ্থ অনুসূচীত ৰাজ্যসভাৰ প্ৰতিনিধিৰ বিষয়ে উল্লেখ আছে। কোন ৰাজ্যৰ পৰা কিমান প্ৰতিনিধি ৰাজ্যসভালৈ যাব, ৰাজ্যসভাত ছিট কিমান থাকিব ইত্যাদি। আৰু মনত ৰাখিব, এইবিলাক নিৰ্ধাৰিত হয় সেইখন ৰাজ্যৰ জনসংখ্যাৰ ভিত্তিত। ঠিক আছে, লগতে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন প্ৰায় অহা দেখা যায় যে কোন ৰাজ্যৰ পৰা সৰ্বাধিক প্ৰতিনিধি ৰাজ্যসভালৈ যায়? মনত ৰাখিব, ইউপিৰ পৰা সৰ্বাধিক প্ৰতিনিধি ৰাজ্যসভালৈ যায়। ক'ৰ পৰা? ইউপি, উত্তৰ প্ৰদেশ। কিমান প্ৰতিনিধি ইউপিৰ পৰা ৰাজ্যসভালৈ যায়? মনত ৰাখিব, ইউপিৰ পৰা 31জন সদস্য ৰাজ্যসভালৈ যায়। আৰু লোকসভালৈও সৰ্বাধিক প্ৰতিনিধি উত্তৰ প্ৰদেশৰ পৰাই যায়। উত্তৰ প্ৰদেশৰ পৰা 80জন সদস্য লোকসভালৈ নিৰ্বাচিত হৈ যায়। ঠিক আছে, মনত ৰাখিব। লগতে মনত ৰাখিব, অসমৰ পৰা লোকসভালৈ 14জন প্ৰতিনিধি নিৰ্বাচিত হৈ যায়। লোকসভালৈ 14জন যায় আৰু অসমৰ পৰা ৰাজ্যসভালৈ 7জন প্ৰতিনিধি নিৰ্বাচিত হৈ যায়। ঠিক আছে, মনত ৰাখিব। পৰৱৰ্তী কোৱেশ্চন, সংবিধানৰ 5ম অনুসূচীত কি উল্লেখ আছে? গ্ৰাম পঞ্চায়তৰ বিষয়ে, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বিষয়ে, শপত গ্ৰহণৰ বিষয়ে, নগৰপালিকাৰ বিষয়ে? মনত ৰাখিব, সংবিধানৰ 5ম অনুসূচীত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বিষয়ে উল্লেখ আছে। শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইব, SC আৰু ST। ঠিক আছে, পৰৱৰ্তী কোৱেশ্চন, সংবিধানৰ 6ষ্ঠ অনুসূচীত কিহৰ বিষয়ে বৰ্ণনা কৰা হৈছে? ৰাজ্যসভাৰ প্ৰতিনিধিৰ বিষয়ে, শপত গ্ৰহণৰ বিষয়ে,
ভাষাৰ বিষয়ে নে নৰ্থ ইষ্টৰ SC আৰু STৰ বিষয়ে? সংবিধানৰ 6 নম্বৰ অনুসূচীত নৰ্থ ইষ্টৰ ৰাজ্যৰ SC আৰু STৰ বিষয়ে উল্লেখ আছে। 6 নম্বৰ অনুসূচীত নৰ্থ ইষ্টৰ ৰাজ্যৰ আসাম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় লোকসকলৰ বাবে বিশেষ উল্লেখ আছে। আৰু 6 নম্বৰ অনুসূচী আমাৰ সংবিধানৰ 10 নম্বৰ ভাগৰ অনুচ্ছেদ মানে আৰ্টিকেল 244ত উল্লেখ আছে। যেতিয়া সংবিধান প্ৰস্তুত কৰা হৈছিল তেতিয়া সংবিধান সভাৰ দ্বাৰা বিভিন্ন সমিতি গঠন কৰি বিভিন্ন দায়িত্ব ভগাই দিছিল। আৰু তাত বৰদলৈ নামৰ এটা সমিতি আছিল আৰু এই সমিতিৰ কাম আছিল নৰ্থ ইষ্টৰ জনজাতীয় এলেকাৰ বিষয়ে বিশেষ কি কৰিব পাৰে যাতে আমাৰ দেশৰ সংবিধানৰ সৈতে ভাল এটা সম্পৰ্ক আহিব পাৰে, কাৰণ নৰ্থ ইষ্টৰ ছিষ্টেম অন্য ৰাজ্যতকৈ অলপ বেলেগ আছিল। ঠিক আছে, মনত ৰাখিব। পৰৱৰ্তী কোৱেশ্চন, সংবিধানৰ 7ম অনুসূচীত কিহৰ বিষয়ে উল্লেখ আছে? কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ শক্তিৰ বিষয়ে, নগৰপালিকা, গ্ৰাম পঞ্চায়ত নে ভাষাৰ বিষয়ে? মনত ৰাখিব, সংবিধানৰ 7 নম্বৰ অনুসূচীত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ শক্তিৰ বিষয়ে উল্লেখ আছে। আৰু এই শক্তিৰ বিভাজনৰ বাবে তিনিটা সূচী দিয়া আছে। কোন কোন বিষয়ত কেন্দ্ৰীয় চৰকাৰে আইন বনাব পাৰে আৰু কোনবোৰ বিষয়ত ৰাজ্য চৰকাৰে আইন বনাব পাৰে। ঠিক আছে, আৰু এই আইনবোৰৰ বিভাজনৰ বাবে তিনিটা সূচী আছে: সংঘসূচী, ইউনিয়ন লিষ্ট, ৰাজ্য সূচী, ষ্টেট লিষ্ট আৰু সমৱৰ্তী সূচী, কনকাৰেণ্ট লিষ্ট। ঠিক আছে, সংঘসূচীত কেৱল কেন্দ্ৰীয় চৰকাৰ অৰ্থাৎ সংসদৰহে আইন বনোৱাৰ অধিকাৰ আছে। ঠিক আছে, আৰু ৰাজ্যসূচীত ৰাজ্যৰ বিষয়ে আইন বনোৱাৰ অধিকাৰ থাকে বিধানমণ্ডলৰ। ঠিক আছে, কিন্তু কিছুমান কণ্ডিশ্যনত সংসদে ৰাজ্য চৰকাৰৰ বিষয়তো আইন বনাব পাৰে, যেনে ৰাষ্ট্ৰপতি শাসনৰ স্থিতি আহিলে, ৰাষ্ট্ৰীয় আপতকালীনৰ স্থিতিত, এই ধৰণৰ বিভিন্ন পৰিস্থিতিত সংসদে ৰাজ্য চৰকাৰৰ বিষয়ত আইন বনাব পাৰে। ঠিক আছে, পৰৱৰ্তী সূচী হৈছে সমৱৰ্তী সূচী, কনকাৰেণ্ট লিষ্ট। সমৱৰ্তী সূচীত সংসদ আৰু বিধানমণ্ডল দুয়োৰে আইন বনোৱাৰ অধিকাৰ থাকে। ঠিক আছে, মনত ৰাখিব। পৰৱৰ্তী কোৱেশ্চন, সংবিধানৰ 8ম অনুসূচীত কি উল্লেখ আছে? শপথ গ্ৰহণ, নগৰপালিকা, গ্ৰাম পঞ্চায়ত নে ভাষাৰ বিষয়ে? সংবিধানৰ 8ম অনুসূচীত ভাষাৰ বিষয়ে উল্লেখ আছে। বৰ্তমানলৈকে সংবিধানৰ 8ম অনুসূচীত কেইটা ভাষা মান্যতা পাইছে? মনত ৰাখিব, বৰ্তমানলৈকে সংবিধানৰ 8ম অনুসূচীত 22টা ভাষাই মান্যতা পাইছে। বৰ্তমানলৈকে 22টা ভাষাই মান্যতা পাইছে। আৰু ভাৰতৰ মূল সংবিধানত 14টা ভাষা স্বীকৃতপ্ৰাপ্ত আছিল। কেইটা ভাষা আছিল? 14টা, আৰু বৰ্তমান 22টা। ঠিক আছে, ভাৰতৰ মূল সংবিধানত 14টা ভাষাৰ বিষয়ে উল্লেখ আছিল আৰু বৰ্তমান 8ম অনুসূচীত 22টা ভাষাৰ বিষয়ে উল্লেখ আছে। ঠিক আছে, পৰৱৰ্তী কোৱেশ্চন, 9ম অনুসূচী কিমান নম্বৰ সংশোধনীত ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? 73তম সংবিধান সংশোধন, ফাৰ্ষ্ট সংবিধান সংশোধন, 42তম সংবিধান সংশোধন নে 52তম সংবিধান সংশোধন? মনত ৰাখিব, প্ৰথম সংবিধান সংশোধন 1951। আৰু 9ম অনুসূচী কিহৰ লগত সম্পৰ্ক? মনত ৰাখিব, 9ম অনুসূচী ভূমি সংশোধনীৰ সৈতে সম্পৰ্ক। ঠিক আছে, পৰৱৰ্তী কোৱেশ্চন, দলবদল বিৰোধী আইনৰ বিষয়ে কিমান নম্বৰ অনুসূচীত উল্লেখ কৰা আছে? 12 নম্বৰ অনুসূচী, 11 নম্বৰ অনুসূচী, 5 নম্বৰ অনুসূচী নে 10 নম্বৰ অনুসূচী? মনত ৰাখিব, সংবিধানৰ 10 নম্বৰ অনুসূচীত দলবদল বিৰোধী আইনৰ বিষয়ে উল্লেখ আছে। 10ম অনুসূচী কিমানতম সংবিধান সংশোধনীৰ দ্বাৰা সংবিধানত সংলগ্ন কৰা হৈছিল? 10ম অনুসূচী 52তম সংবিধান সংশোধনী 1985ৰ আধাৰত ভাৰতীয় সংবিধানত সংলগ্ন কৰা হৈছিল। ঠিক আছে, মনত ৰাখিব। পৰৱৰ্তী কোৱেশ্চন, 11 নম্বৰ অনুসূচী কিহৰ সৈতে সম্পৰ্ক? গ্ৰাম পঞ্চায়ত, নগৰপালিকা, ওপৰৰ দুয়োটাই নে ওপৰৰ এটাও নহয়? মনত ৰাখিব, 11 নম্বৰ অনুসূচীত গ্ৰাম পঞ্চায়তৰ বিষয়ে উল্লেখ আছে। আৰু কিমানতম সংবিধান সংশোধনীৰ দ্বাৰা 11তম অনুসূচী সংবিধানত যোগ দিয়া হৈছিল? মনত ৰাখিব, 73তম সংবিধান সংশোধন। 73তম সংবিধান সংশোধন 1992। ঠিক আছে, মনত ৰাখিব। আৰু ইয়াৰ পৰা এটা কোৱেশ্চন অহা দেখা যায় যে 11 নম্বৰ অনুসূচীত
কিমানটা বিষয় আছে 11 নম্বৰ অনুসূচীত মুঠ 29টা বিষয় আছে ইম্পৰ্টেণ্ট মনত ৰাখিব ঠিক আছে পৰৱৰ্তী কোৱেশ্চন ভাৰতীয় সংবিধানৰ 12 নম্বৰ অনুসূচী 12 নম্বৰ অনুসূচীত নগৰপালিকাৰ বিষয়ে উল্লেখ আছে কি আছে 12 নম্বৰ অনুসূচীত নগৰপালিকাৰ বিষয়ে উল্লেখ আছে আৰু 74তম সংবিধান সংশোধন 1992ৰ আধাৰত 12 নম্বৰ অনুসূচী ভাৰতীয় সংবিধানত সংলগ্ন কৰা হৈছিল মনত ৰাখিব 12 নম্বৰ অনুসূচী ইম্পৰ্টেণ্ট ঠিক আছে আজি আমি সংবিধানৰ অনুসূচীসমূহ আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কিবা ক'ব লগা থাকিলে তলত কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব